মোক ক'ব নোৱাৰিব যে আমি মোবাইল নাজানোৱে, শিকি লওক, শিকি লওক, আপোনাৰ ল'ৰাৰ খাতিৰত আপুনি শিকি ল'ব লাগিব। আমিও আপোনাৰ বয়সৰ শিকি লৈছো নহয় মোবাইলটো, ল'ৰাৰ খাতিৰত কিবা কিবি ব্যৱহাৰ কৰিব লাগিব কাৰণে মোবাইলৰ ইমানখিনি কথাটো মই শিকি লৈছো, মইতো শিকি লৈছো, আপুনি কিয় শিকিব নোৱাৰিব? আপুনিও শিকি লওক মোবাইলটোত কি কি থাকে কি কি নাথাকে, আৰু শিকি লৈ তাক তদাৰক কৰক। ক'ব নোৱাৰিব মই মোবাইলৰ একো নাজানো বুলি, নাজানিলে নহব, শিকি লওক, ল'ৰাৰ পৰাই শিকি লওক দৰকাৰ, বা বেলেগ কাৰোবাৰ পৰা শিকি লওক, এণ্ড্ৰইড মোবাইলটোৰ কথাখিনি শিকি লওক, ঠিক আছে। এই শিকি লৈ আপুনি তাক তদাৰক কৰক, তদাৰকীত ৰাখিব। এইকেইটা কথা মনত ৰাখিব। 1 নম্বৰ কথা, নিজৰ মোবাইল থাকিব নোৱাৰিব আপোনাৰ মোবাইল ধাৰলে লওঁতে আপুনি চৰ্ত দিব, সময়ৰ চৰ্ত আৰু কামৰ চৰ্ত। সেই সময় আৰু সেই কাম মতে মোবাইলটো ব্যৱহাৰ হ'ব লাগে, এইটো আপুনি নিশ্চিত কৰিব। আৰু এই ক্ষেত্ৰত আপুনি কাঢ়া হওক, কাঢ়া। ইয়াত কোনো কাৰণত কম্প্ৰমাইজ নাই, আপোচ নাই, আপোচ কৰিব নোৱাৰিব, কোনো কাৰণতে আপোচ, আপুনি আপোচ কৰিব নোৱাৰে। আপোচ কৰা মানে আপুনি তাৰ ভৱিষ্যতৰ লগত আপোচ কৰিছে, আপোচ কৰা মানে আপুনি তাৰ জীৱনৰ লগত আপোচ কৰিছে। এই আপোচটো নচলে। একদম সৰুৰ পৰা, মই ক্লাছ 1 2 অভিভাৱক আছে তেওঁলোকৰ পৰা কৈছো, ক্লাছ 1 2 পৰা বুলি আৰম্ভ কৰি আপোনালোকে বহুত 1 2 3 অভিভাৱক আছে যে কিবা এটা হল ল মোবাইলটো চা, আমুক ল মোবাইলটো চা, এই সব দিগদাৰ আছে, দিগদাৰ আছে। আকৌ মনত পেলাই দিছো, এইবোৰ কথা দিগদাৰ আছে দেই, একদম শুধৰণি কৰক, একদম চিধা কথা, একদম শুধৰণি কৰক, ঠিক আছে। এতিয়া পিছৰ কথাটোলৈ আহিছো, যে ধৰা হওক তেওঁলোকে মোবাইলটো আপুনি দুপৰীয়া 1 ঘণ্টা ব্যৱহাৰ কৰিবলৈ দিছিলে আৰু গান চাবৰ কাৰণে দিছিলে। এতিয়া সি 1.5 ঘণ্টা ব্যৱহাৰ কৰিলে আৰু আপুনি নজনাৰ সুযোগ লৈ, আপুনি চাই নথকাৰ সুযোগ লৈ সি গেম খেলে। কি কৰিব? প্ৰথমটো ঘটনাতে আপুনি, প্ৰথমটো কথা আপুনি মোবাইল চাই থাকক বা নাথাকক, আপুনি তাৰ ওচৰত থাকক বা নাথাকক, আপুনি গম পাই থাকিব লাগিব। আপোনাৰ 3 নম্বৰ চকু এটা লগাই ল'ব, 3 নম্বৰ চকুৰে গম পাই থাকিবলৈ সি কি কৰি আছে, আপুনি গম পাব লাগিব। অভিভাৱকৰ 3 নম্বৰ চকু লাগিবই, 2টা চকুৱে নহব। আপুনি 3 নম্বৰ চকুৱে গম পাব লাগিব সি মোবাইলত কি কৰি আছে। যদি সি আপুনি দিয়া সময়মতে কাম কৰা নাই আৰু মোবাইলত সেইমতে কাম কৰা নাই, তেতিয়াহ'লে আপুনি কি কৰিব? মই এইকেইটা ষ্টেপ বা এইকেইটা কথা সদায় অভিভাৱকক কৈ থাকো। সি ভুল কৰিলে, এইটো আপোনাৰ চৰ্ত মতে, নিয়ম মতে বা সীমাবদ্ধতা মতে তেওঁ যদি কামখিনি নকৰিলে, সি ভুল কৰিলে। ভুল মানে অকল মিছা কথা কোৱাটো ভুল নহয়, ভুল মানে অকল ডাঙৰক অসন্মান কৰাটো ভুল নহয়। আপুনি যে তাক কৈছিলে 1 ঘণ্টা মোবাইল চাব লাগে, সি যে 1 ঘণ্টা 2 মিনিট চালে, সেইটো এটা ভুল। সেইটোকো মিছা কথা কোৱা সমানেই, ডাঙৰক অপমান কৰা সমানেই ডাঙৰ ভুল বুলি গণ্য কৰে। সেইটোকো সমান গুৰুত্ব দি লওক। সি চুৰ কৰিলে যিমান গুৰুত্ব দি লয়, মোবাইলটো 1 ঘণ্টাৰ সলনি যদি 1 ঘণ্টা 2 মিনিট চালে, সমান গুৰুত্ব দি লওক। কাৰণ আজি 2 মিনিট, কাইলৈ 3 মিনিট, 4 মিনিট, 5 মিনিট, মানে মোবাইল চোৱাৰ যিটো প্ৰৱণতা, সেইটো তেনেকে সি বঢ়ায়। গতিকে প্ৰত্যেক দিনাই প্ৰত্যেকটো নিয়ম ভংগকেই আপুনি সমান গুৰুত্ব সহকাৰে বিবেচনা কৰক। ধৰি লৈছো সি 1.5 ঘণ্টা চালে 1 ঘণ্টাৰ সলনি, আৰু গানৰ সলনি খেল খেলিল। কি হব এতিয়া? প্ৰথম দিনা, সেইদিনাটো সি নিচাত আসক্ত হোৱা নাই, আৰম্ভই কৰিছে, কোনোবা লগতে শিকাই দিলে যে এনেকে গেম খেলিব লাগে, সেইদিনা সি বিৰাট এক্সাইটেড খেলি চালে। সি এতিয়ালৈকে নিচা লগা নাই, আৰম্ভই কৰিছে। সি যেতিয়া আপোনাক কলে, মা মই আৰম্ভই কৰিছো, এনে চাইছোহে, কিনো হয়। মাকে কলে, অ বেটা তইতো নিচা হোৱা নাই, এনে চাইছহে, মোৰ ল'ৰা হ'ব দে। এইটো নহব, এইটো নহব। এদিনা যদি আপুনি এনেকে ঢিলাই দিলে, পিছদিনা সি আকৌ চাব, কাৰণ এনে ভাল লাগিলে, বিৰাট মজা পালে। কাৰণ গেমটো বিৰাট মজা, ডাঙৰে খেলিলেও আপুনিও নিচা লাগিব, বিৰাট মজা লাগে খেলি। আপুনি কি কৰিব? প্ৰথম কথা, একদম তাক স্পষ্টকে কব যে এইটো ভুল, ভুল। প্ৰথম এইটো যে ভুল হৈছে আঙুলিয়াই দেখুৱাওক। এইকেইটা কথা আপুনি খোলা খুলিকে তাৰ লগত একদম স্পষ্টকে পাতিব। কেনেকে পাতিব কথা, ল'ৰাৰ লগত কথা কেনেকে পাতিব? এইটো অকল মই মোবাইলৰ ভুল বুলিয়ে কোৱা নাই, যিকোনো ভুল এটা যদি সি কৰে, কেনেকে কথা পাতিব? এনেই গালি পাৰি, চিঞৰ বাখৰ কৰি, মাৰপিট কৰি লাভ নাই, কথা কেনেকে পাতিব? প্ৰথম কথা, তাক কৈ দিব তাৰ ভুলটো কি হৈছে। ভুলটো কি হৈছিলে? মোবাইলটো 1 ঘণ্টাৰ কাৰণে চাবলৈ দিয়া হৈছিলে, সি 1 ঘণ্টা 10 মিনিট চালে, এইটো ভুল হৈছে।
মোবাইলটো তাক গান চাবলৈ দিয়া হৈছিলে, সি গেম খেলিলে। ভুল হৈছে। ভুলকেইটা স্পষ্টকে কৈ দিওঁ। ভুলকেইটা স্পষ্টকে কৈ দিওঁ। 2 নম্বৰ কথা, কি কৰিব পাৰিলেহেঁতেন সি? কি কৰিব পাৰিলেহেঁতেন? ঠিক আছে, তোমাৰ যদি মোবাইলটো অলপ বেছি সময় চাবলৈ মন আছিলে, তেতিয়াহ'লে আমি আগতীয়াকে নিয়মটো সেইমতে কৰি ললোহেঁতেন। চৰ্ত, মই তোমাক আগতীয়া যিকেইটা চৰ্ত দিছিলো, আমি চৰ্তটো সলাই ললোহেঁতেন। মোবাইলটো কাৰ কাৰণে কিনিছো? তোমাৰ কাৰণেতো কিনিছো। তুমি মই কথা পাতি আগতীয়াকে চৰ্তকেইটা সলাই ললোহেঁতেন। আৰু যিকেইটা চৰ্ত কথা কৈছিলো, সিহঁতৰ লগত পাতিয়ে বনাও। এইকেইটা আপোনাক বনাব কোৱা নাই, সিহঁতৰ লগত পাতিয়ে বনাও। তুমিয়ে কোৱা যে তোমাক মই 1 ঘণ্টা সময় মোবাইল চাবলৈ দিম, তুমি ভাল কামত ব্যৱহাৰ কৰিব লাগে। কি কামত ব্যৱহাৰ কৰিবা তুমিয়ে কোৱা, মই সেইটো কাৰণে দিম তোমাক মোবাইল চাব। সেইটো কেতিয়াও নকয় মোক গেম খেলিবলৈ দিয়া। সি কব কি, দেউতা মই ইউটিউব চাম, তুমি মোক ইউটিউব চাবৰ কাৰণে। দেউতা কব কি চাবা তুমি? সি কব মই ডান্স চাম। ঠিক আছে, তোমাক ডান্স চাবৰ কাৰণে দিয়া 1 ঘণ্টা। তাক লগত পাতিয়ে আপুনি ঠিক কৰক কি চাব। কিন্তু সি এতিয়া আকৌ সি কোৱা মতে নাচালে ন। সি ডান্স চাম বুলি আপোনাক ৰাতিপুৱা কৈছিলে যে মই ডান্স চাবৰ কাৰণে 1 ঘণ্টা সময় মোবাইল দিছো। আপুনি চৰ্ত আৰু কৈ কৈছে ঠিক আছে, তুমি কোৱাৰ মতে মই 1 ঘণ্টা দিছো আৰু ডান্স চাবৰ কাৰণে দিছো। এইটো চৰ্ত, তুমি বেলেগ চাব নোৱাৰিবা আৰু ইয়াতকে বেছি সময় কৰিব নোৱাৰিবা। সেইমতে আপুনি দিছিলে, সেইমতে নকৰিলে। এতিয়া আপুনি কওক, তুমি কি কৰিব পাৰিলাহেঁতেন? কি কৰিব পাৰিলাহেঁতেন তুমি মোক ৰাতিপুৱা ক'ব পাৰিলাহেঁতেন। সেইমতে আমি চৰ্তটো বনাই ললো। তুমি মোক ক'ব পাৰিলাহেঁতেন যে মোবাইলটো মোক আৰু অকণ সময় চাবলৈ দিব আজি 1.5 ঘণ্টা, যিহেতু মোৰ এনেকুৱা দুটামান ডান্স চাব আছে। তুমি মোক ক'ব পাৰিলাহেঁতেন। আচ্ছা, 3 নম্বৰ কথাটো, কি লোকচান হব? এতিয়া তোমাৰ কি লোকচান হব তুমি যদি কামটো এনেকে কৰা? প্ৰথম কথা বুজাই দিব লাগে অভিভাৱক যে তুমি যদি এনেকে গেমটো খেলা, গেমটো মই ক'লো আজি গেমৰ নিচা কেনেকুৱা হয়, এই নিচাই কি অপকাৰ হয়, এই অপকাৰখিনি অভিভাৱকে দেখুৱাই দিব পাৰিব যে কি অপকাৰ হব। তোমাৰ মগজুৰ অপকাৰ হব, তোমাৰ সামাজিকভাৱে অপকাৰ হব, তোমাৰ পঢ়া থাকি যাব, তুমি নিচাসক্ত হবা। এইখিনি হোৱাটো তোমাৰ জীৱনৰ কাৰণে বেয়া। তোমাক বচাই ৰাখিবৰ কাৰণে মই এইটো নকৰাটো কথা জোৰ দিছো। এইখিনি অপকাৰ, সেই কথাটো বুজাই দিব লাগে। 3 নম্বৰ। 4 নম্বৰ কথা, প্ৰত্যেকটো দোষৰ কাৰণে, প্ৰত্যেকটো অপৰাধৰ কাৰণে অভিভাৱকে শাস্তি নিদিয়াকে এৰি নিদিব। শাস্তি মানে মই এইটো কোৱা নাই যে মাৰপিট কৰিব লাগে। শাস্তি মানে মই এইটো কোৱা নাই যে ঠিক পিটিব লাগে, গালি পাৰিব লাগে। শাস্তি বেলেগ ধৰণে দিব লাগে। বেলেগ ধৰণে মানে কেনেকে? যে তোমাক মই 1 ঘণ্টা সময় সদায় মোবাইলটো চাবলৈ দিওঁ, তুমি মোবাইলটো পাই আজি গেম খেলিছা। কাইলৈৰ পৰা 3 দিনৰ কাৰণে মই তোমাক দুপৰীয়া যিটো মোবাইল ব্যৱহাৰ কৰা সময়, সেইটো সময়ত মই তোমাক মোবাইল 3 দিনৰ কাৰণে তোমাক মোবাইল চাবলৈ দিয়া যায়। শাস্তি। আৰু বেলেগ শাস্তি দিব দৰকাৰ নাই। 3 দিনৰ কাৰণে তাক মোবাইল চাবলৈ দিব নালাগে, বা 4 দিনৰ কাৰণে, বা আপুনি ঠিক কৰিব। অপৰাধটো যি পৰিমাণৰ লগালে তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ঠিক কৰিব, সেইটো 1 সপ্তাহৰ কাৰণে হ'ব নে এদিনৰ কাৰণে হ'ব। সি পোনে গেমটো মেলিছিলে, একো নকৰিলে, তেতিয়াও আপুনি তাক শাস্তি দিয়ক। যিহেতু তোমাক মই ক্লাছ কৰিবলৈ দি আছিলো, ক্লাছ সময়ত তুমি গেমটো কিয় খুলিছিলা? নাই খেলা বেলেগ কথা, তুমি খুলিছিলাতো। কাইলে তোমাক মই মোবাইল নিদিম, এদিনৰ কাৰণে। দুখটো সৰু, এদিনৰ কাৰণে। প্ৰত্যেকটো দুখৰ কাৰণে তাক শাস্তি দিব লাগে। শাস্তি থাকিবই লাগিব, খালি শাস্তিটো এনেকুৱা। ঠিক আছে, কিন্তু শেষত এই কথাটোও ক'ব লাগে, সেইটো হৈছে যে তোমাক মই মোবাইল দি দেখিছো, তুমি সদায় মোবাইলটো ভালকে ব্যৱহাৰ কৰিবা। কথা হ'ল কি, আজিৰ দিনটোত খালি তুমি আনদিনা তুমি ডান্সেই চাই থাকা, আজি তুমি ডান্স চাম বুলি লৈ গেম খেলি। কিন্তু মই আশা কৰিছো তোমাক 3 দিনৰ পিছত যেতিয়া মোবাইলটো মই দিম, তেতিয়া তুমি আগৰ নিচিনাকেই মোবাইলটো মই কোৱা কামত বা তুমি যিটো কাম কৰিব লাগে সেইটো কামত মোবাইল ব্যৱহাৰ কৰিবা। এই কথাটো মই একদম নিশ্চিত, তুমি সেইটো কৰিবা। এই কথাটো তাক কৈ দিব লাগে। এই ধৰণে প্ৰত্যেকটো ভুলৰ কাৰণে তেওঁলোকৰ লগত এই ধৰণে আচৰণ কৰিব, এই ধৰণে কথা পাতিব লাগে। পইণ্ট কেইটা আপোনালোকে মনত ৰাখিছেনে? 1 নম্বৰ পইণ্ট, ভুলটো আঙুলিয়াই দেখুৱাব লাগে। 2 নম্বৰ পইণ্ট, কি কৰিব পাৰিলেহেঁতেন সেই কথাটো কৈ দিব লাগে। 3 নম্বৰ কথা, কি লোকচান হব তাৰ সেই কথাটো কৈ দিব লাগে। 4 নম্বৰ কথা, শাস্তিটো দিব লাগে। 5 নম্বৰ কথা, আপোনাৰ আশাটো কৈ দিব লাগে। আশা কৰিছো তুমি এনেকুৱা কাম নকৰা। এইকেইটা কথা কৈ দিব লাগে। মই বহুত দীঘলীয়া নকৰো, একেদিনাই গোটেইখিনি কথা কৈ দিলে আপোনালোকৰ মনত ৰাখিবলৈ বা বুজিবলৈ অসুবিধা হ'ব। কিন্তু মই আজি অকল এইকেইটা কথা কৈছো। কিন্তু কথাকেইটাৰ চামাৰিটো
বা মূল ভাৱটো মই আকৌ এবাৰ কৈ দিম। মই ভাবিছো আপোনালোকে দৰকাৰী কথাকেইটা লিখি লৈছে। মই মোবাইলৰ লগত জড়িত মগজু বিজ্ঞানৰ কথাখিনি নাই পোনমূৰে অকল কৰিব লগা কামকেইটা আৰু অপকাৰকেইটা কৈছো। ঠিক আছে, মই কি কৈ আছিলো যে প্ৰথম কথা, মোবাইলটো ভালো নহয় বেয়াও নহয়, ইয়াৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি ব্যৱহাৰ কৰা যায় বেয়াকে, ই সাংঘাতিক বেয়াৰ ফালে প্ৰভাৱ। কেনেকে বেয়া কৰিব পাৰে কৈছিলো মই, যে ই নিচা বঢ়াব পাৰে, যেনেকে গেমৰ নিচা, যেনেকে ছচিয়েল মিডিয়াৰ নিচা। ছচিয়েল মিডিয়াৰ নিচাত মই কেইবাটাও বস্তু কৈছো, যেনেকে চেটিং, ছেক্সটিং, চাইবাৰ বুলিং, এইবিলাক নিচা হ'ব পাৰে, স্ক্ৰীনৰ নিচা হ'ব পাৰে। মই কৈছিলো মোবাইলৰ নিচা মদৰ নিচা বা ড্ৰাগছৰ নিচাতকে কোনো কমজোৰ নিচা নহয়। ই সমান অপকাৰী, সমান ভয়ংকৰ, সমান দীৰ্ঘম্যাদী আৰু সমানেই মানুহৰ জীৱন এটা নষ্ট কৰি পেলাব পাৰে। এইটো কথা মনত ৰাখিব লাগে। মই কৈছিলো যে মোবাইল ব্যৱহাৰ কৰিবলৈ দিওঁতে তেওঁলোকক বহুত সীমাবদ্ধতা আৰু বহুত চৰ্তৰ মাজত ব্যৱহাৰ কৰিবলৈ দিব লাগে। প্ৰথম কথা, তেওঁলোকক মোবাইল দিবই নালাগে মানে তেওঁলোকৰ নিজা মোবাইল দিব নালাগে, যিটো তেওঁলোকে 24 ঘণ্টা নিজৰ বুলি লৈ থাকিব পাৰে। মোবাইল অভিভাৱকৰ থাকিব, অভিভাৱকে তেওঁলোকক ধাৰলৈ দিব। আৰু দিওঁতে অভিভাৱকে চৰ্ত আৰোপ কৰি দিব। চৰ্ত কিহৰ চৰ্ত? সময়ৰ চৰ্ত। এইটো সময়হে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে। 2 নম্বৰ কথা, কামৰ চৰ্ত, কি কামৰ কাৰণে দিয়া হৈছে। 3 নম্বৰ কথা, সেই সময় আৰু কাম সেইমতে কৰিছে নে নাই অভিভাৱকে প্ৰত্যেকটো সময়তে নজৰ ৰাখে। যদি তেওঁলোকে সেইমতে নকৰাৰ লগে লগে অভিভাৱকে এই 5টা কথা মনত ৰাখিব। প্ৰথম কথা, তেওঁলোকক ভুলটো কৈ দিব। দ্বিতীয় কথা, তেওঁলোকে কি কৰিব পাৰিলেহেঁতেন কৈ দিব। তৃতীয় কথা, তেওঁলোকে তাৰ পৰা হ'ব পৰা লোকচানখিনি কৈ দিব। 4 নম্বৰ কথা, শাস্তিটো কৈ দিব। আৰু 5 নম্বৰ কথা, নিজৰ আশাটো ক'ব। অভিভাৱকসকলৰ কাৰণে বিশেষভাৱে কলো। শিক্ষকসকলৰ কাৰণে কথাখিনি একে। শিক্ষকসকলে অভিভাৱকৰ এই কথাকেইটাৰ লগত ৰজিতা খুৱাইহে ক্লাছ কৰা বা কিবা কৰা এই কামখিনি কৰিব। মই বহুত শিক্ষকক এইকেইদিনত কৈ আছিলো যে আপোনালোকে একো সীমাবদ্ধতা আৰোপ নকৰাকে, একো চৰ্ত আৰোপ নকৰাকে ক্লাছ এটা মোবাইলত কৰিবলৈ লোৱাটো এক প্ৰকাৰ আপোনালোকে অপৰাধ কৰিছে, ক্ৰাইম কৰিছে। এইটো আচলতে কৰিব পৰা নাযায়, এইটো কৰা উচিত নহয়। আৰু যেতিয়াই তেতিয়াই এইটো কৰা সেইটো কৰা বুলি মোবাইলত তেওঁলোকক দি থাকিব নালাগে, যাতে তেওঁলোকে সুযোগ ল'ব পাৰে অভিভাৱকৰ পৰা, ছাৰে এইটো কৰিবলৈ দিছে, সেইটো কৰিবলৈ দিছে। মোবাইলত কৰিব পৰাকে যেতিয়াই তেতিয়াই যি টি কাম তেওঁলোকক দি নাথাকিব। তেওঁলোকক কোনো কাৰণত এনেকুৱা স্কোপ নাৰাখিব যে তেওঁলোকে এই ছাৰে এইটো কৰিবলৈ দিছে দিয়ক বুলি মোবাইলটো লৈ আহিব পাৰে যেতিয়াই তেতিয়াই। তেনেকুৱা কথা হ'ব নালাগিব। শিক্ষকসকলে এই কথাখিনি খুব গুৰুত্ব সহকাৰে বুজি পোৱা উচিত। যেতিয়াই তেতিয়াই টাইম শ্বেডিউল সলনি কৰি শিক্ষকসকলে তেওঁলোকক ক্লাছ লৈ নাথাকিব। কাৰণ অভিভাৱকৰ এটা প্লান থাকে, অভিভাৱকৰ এটা পৰিকল্পনা থাকে, 7 বজাৰ পৰা 9 বজালৈ ক্লাছ, সেইখিনি সময় তেওঁলোকে থাকিব। যদি শিক্ষকে কৈ দিয়ে নহয় মই 9 বজাৰ ক্লাছটো 11 বজাত কৰিম, সেইটো অভিভাৱকে মিলাব নোৱাৰিবও পাৰে। হয়তো তেওঁলোকৰ অভিভাৱক নথকাকে মোবাইল গুচি যাব পাৰে। শিক্ষকে এনেকুৱা কথাবিলাক খুব গুৰুত্ব সহকাৰে ল'ব লাগে। দেখাত একদম উজু কথা, দেখাত একেবাৰে চিম্পল কথা। মই বিৰাট ডিউটি পালন কৰিছো, 9 বজাত ল'ব নোৱাৰিলো কি হ'ল, 12 বজাত লৈ দিছো। এইটো কথাটো মোবাইলৰ ক্ষেত্ৰত ইমান এৰি দিব লগা কথা নহয়। শিক্ষকে এই কথাটো খুব গুৰুত্ব সহকাৰে লোৱা উচিত। এই সীমাবদ্ধতাখিনি সকলোৱে খুব গুৰুত্ব সহকাৰে মানি চলা উচিত। মই আকৌ মনত পেলাই দিছো, মোবাইল এনেকুৱা এটা আহিলা যিটো সীমাবদ্ধতা আৰোপ নকৰাকে, চৰ্ত আৰোপ নকৰাকে কোনো কাৰণত ব্যৱহাৰ কৰিবলৈ দিব পৰা নাযায়। এতিয়াও যিসকল অভিভাৱকে নিজাকে ছাত্ৰ ছাত্ৰীক মোবাইল দিছে, তেওঁলোকে পুৰণা কথাবিলাক উঠাই লৈ তেওঁলোকৰ লগত কথা পাতি মোবাইলটোৰ মালিকী স্বত্ব ল'ৰাৰ হাতৰ পৰা অভিভাৱকৰ হাতলৈ আনক। মোবাইলটোৰ মালিকী স্বত্ব ল'ৰাক দিব নোৱাৰিব, অভিভাৱকৰ হাতলৈ আনক মালিকী স্বত্ব, বুজা পৰাৰ মাজেৰে। আৰু আনি বাকীখিনি লাহে লাহে গোটেই চৰ্তখিনি তেওঁলোকৰ ওপৰত আৰোপ কৰিব যত্ন কৰক। আৰু মই ভাবো ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ইয়াত আছে তেওঁলোকে বেয়া পাব লগা নাই, তেওঁলোকে বেয়া নাপায়। কাৰণ তেওঁলোকে জানে যে এই কামখিনি আপোনালোকে তেওঁলোকৰ ভালৰ কাৰণে কৰিছে। আপুনি কৈ দিয়ক যে তোমাৰ ভালৰ কাৰণে এইখিনি কাম কৰা হৈছে। আপুনি ডাঙৰ কাৰণে তাৰ ওপৰত কিবা এটা জাপি দিয়া নাই, আপুনি তাৰ ভালৰ কাৰণে এইখিনি সহায় কৰিছে। মই তেওঁলোকক আজি কৈছো, বেটাসকল এই কামখিনি তোমালোকৰ দেউতাসকলে মাসকলে তোমালোকৰ ভালৰ কাৰণে কৰিব। আৰু মই জানো তোমালোকে নিজৰ ভালৰ কাৰণে নিজক এই কামখিনি কৰি সহায় কৰিব। যিসকলে অন্তত গেম খেলিছা,
তেওঁলোকেও মা দেউতাক সহায় কৰিবা বা নিজক সহায় কৰিবা যাতে তোমালোকৰ জীৱনটো বেয়া নহয়, কাৰণ আমি তোমালোকৰ কথা চবেই ভাবো। তেওঁলোকে এইখিনি কথা মানি চলিব মই জানো। যিবিলাকে অলৰেডি ইতিমধ্যে নিচাত আসক্ত হৈছে তেওঁলোকৰ কাৰণে কথাটো অলপ বেলেগ। তেওঁলোকৰ কাৰণে যদি কোনোবা অভিভাৱক আছে যিসকলে ব্যক্তিগতভাৱে কথা পাতিব খোজে, মই কথা পাতিব পাৰিম নিচাত আসক্তসকলৰ কাৰণে। তেওঁলোকৰ কাৰণে গোটেই কথাটো কাৰণ বেলেগ হ'ব। কিন্তু মই ভাবো, মই জানো আমাৰ ছাত্ৰ ছাত্ৰীসকল তেনেকুৱা নিচাত নাই। অভিভাৱকে এইখিনি কাম কৰিলে এইখিনি তেওঁলোকৰ জীৱনটো সুন্দৰকৈ চিজিল লগাই দিব পাৰে। মই বহুত কথা কোৱা নাই, এইখিনি কথাকে কলো আৰু মোৰ কথাখিনি সামৰণি মাৰিছো। ধন্যবাদ।